Hello everyone, সকলকে জিকে জব আসামলৈ স্বাগতম জনাইছো। প্ৰতিদিন আপোনালোকৰ বাবে দটাকৰ প্ৰশ্ন উত্তৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছো। আজিৰ প্ৰশ্ন হিতান্ত হৈছে জিকে। আপোনালোকে তো জানেই জিকে অৰ্থাৎ জেনেৰেল নলেজ টপিকটো কম্পিটিটিভ এক্সামৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ। সো আমি ইয়াত ৰিজনেল, নেশ্যনেল, ইণ্টাৰনেশ্যনেল সকলো ধৰণৰ কাৰেণ্ট এফেয়াৰ্স বা জিকে লেটেষ্ট আপডেট দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আমি তৈয়াৰ কৰা প্ৰশ্নবোৰে আপোনালোকৰ পৰীক্ষাত হেল্পফুল হ'ব। সো দেৰি নকৰি প্ৰশ্নবোৰ আলোচনা কৰোঁ আহক। জিকে হিতান্তৰ আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে which day has been declared as National Space Day? কোনটো দিনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে উদযাপন কৰা হ'ব বুলি ঘোষণা কৰা হৈছে? ইয়াৰ চাৰিটাকৈ অপশ্যন দিয়া আছে। অপশ্যন এ 24 আগষ্ট, অপশ্যন বি 22 আগষ্ট, অপশ্যন চি 23 আগষ্ট, অপশ্যন ডি 25 আগষ্ট। আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন চি 23 আগষ্ট। নেক্সট কুৱেশ্যন, when is National Sports Day celebrated in India? ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনসমূহ হৈছে 26 আগষ্ট, 27 আগষ্ট, 28 আগষ্ট, 29 আগষ্ট। আৰু ইয়াৰে শুদ্ধটো হৈছে 29 আগষ্ট। নেক্সট কুৱেশ্যন, who has been appointed as the first woman field director of Kaziranga National Park? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম মহিলা ক্ষেত্ৰ পৰিচালক হিচাপে কোনে নিযুক্তি লাভ কৰিছে? ইয়াৰ অপশ্যনসমূহ হৈছে এ ডক্টৰ সোণালী ঘোষ, বি ৰীতা চৌহান, চি প্ৰেমলতা ঠাকুৰ, ডি আদিতি সিনহা। আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ ডক্টৰ সোণালী ঘোষ। নেক্সট কুৱেশ্যন, who has become the first Indian to win a gold medal in the World Athletics Championships? বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? অপশ্যনবোৰ হৈছে এ ডি পি মানু, বি ৰাহিত যাদৱ, চি নীৰজ চোপ্ৰা, ডি কিশোৰী জেনা। আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন নম্বৰ চি নীৰজ চোপ্ৰা। নেক্সট কুৱেশ্যন, which state cabinet gave an approval to a proposal which recommended the inclusion of the Kui language in the 8th schedule of the Constitution of India? ভাৰতৰ সংবিধানৰ আত্মসূচীত কুই ভাষাক অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়া এটা প্ৰস্তাৱত কোনখন ৰাজ্যৰ মন্ত্ৰীসভাই অনুমোদন দিছিল? ইয়াৰ অপশ্যনবোৰ হৈছে এ কৰ্ণাটক, বি তেলেংগানা, চি উৰিষ্যা, ডি ঝাৰখণ্ড। আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন নম্বৰ চি উৰিষ্যা। নেক্সট কুৱেশ্যন, Shumangila is a traditional festival held in which state or UT? Shumangila কোনখন ৰাজ্য বা কেন্দ্ৰশাসিত অঞ্চলত অনুষ্ঠিত হোৱা পৰম্পৰাগত উৎসৱ? ইয়াৰ অপশ্যনবিলাক হৈছে এ কেৰেলা, বি হিমাচল প্ৰদেশ, চি মণিপুৰ, ডি আসাম। আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন নম্বৰ চি মণিপুৰ। নেক্সট কুৱেশ্যন, where is the largest stadium in the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন ক'ত আছে? ইয়াৰ অপশ্যনবিলাক হৈছে এ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, বি Ruggrado First of May Stadium, C Michigan Stadium, D Beaver Stadium। আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। নেক্সট কুৱেশ্যন, what is the theme of India's G20 presidency? ভাৰতৰ G20 ৰাষ্ট্ৰপতিত্বৰ বিষয়বস্তু কি? ইয়াৰ অপশ্যনবোৰ হৈছে এ Vasudhaiva Kutumbakam or One Earth, One Family, One Future, B Shaping an Interconnected World, C Fighting Poverty with Rigidity, D Making the World Together। আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন নম্বৰ এ Vasudhaiva Kutumbakam or One Earth, One Family, One Future। Next question, which of the following countries is not a member of the G20? তলৰ কোনখন দেশ G20 সদস্য নহয়? অপশ্যন এ ইণ্ডোনেছিয়া,
অপশ্যন বি মেক্সিকো, চি তুৰ্কী, ডি ছিংগাপুৰ। আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন নম্বৰ ডি ছিংগাপুৰ। নেক্সট কুৱেশ্যন, ফ্ৰম where is the logo of the G20 2023 summit inspired? G20 2023 শীৰ্ষ সন্মিলনৰ লগো ক'ৰ পৰা অনুপ্ৰাণিত? ইয়াৰ অপশ্যনবোৰ হৈছে অপশ্যন নম্বৰ এ ৰাছিয়াছ নেশ্যনেল ফ্লেগ, বি ফ্ৰেঞ্চ নেশ্যনেল ফ্লেগ, চি ইণ্ডিয়াছ নেশ্যনেল ফ্লেগ, ডি নান অফ দ্য এবভ। আৰু ইয়াৰে শুদ্ধটো হৈছে অপশ্যন নম্বৰ চি ইণ্ডিয়াছ নেশ্যনেল ফ্লেগ।